বন্ধুসকল প্ৰথম খবৰটি হৈছে নামভৰ্তিক লৈ কোনো সমস্যাত নপৰে শিক্ষাৰ্থী দীঘলীয়া পৰ্যালোচনা আৰু বিতৰ্কৰ অন্তত শনিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলক লৈ সন্তুষ্টি প্ৰকাশ কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ফলাফল সন্দৰ্ভত নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে এই ফলাফল যথেষ্ট আশাবঞ্জক ইয়াৰ বাবে শিক্ষা সংসদ ধন্যবাদৰ পাত্ৰ শনিবাৰে যোৰহাটত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে নামভৰ্তিৰ দিশটো সন্দৰ্ভত কয় এইবাৰ উত্তীৰ্ণৰ হাৰ যথেষ্ট বৃদ্ধি হোৱা হেতু নামভৰ্তিৰ ক্ষেত্ৰত সমস্যা হ'ব বুলি ধাৰণা কৰা হৈছে যদিও শিক্ষা বিভাগে এই ক্ষেত্ৰত সকলো দিশ সতৰ্কতাৰে দৃষ্টি দিছে বৰ্তমান চৰকাৰী আৰু প্ৰাদেশিক মহাবিদ্যালয়সমূহৰ প্ৰায় 1,70,000 আসন আছে প্ৰিয় বন্ধুসকল ইয়াৰ পিছৰ খবৰটি হৈছে মেট্ৰিক পৰীক্ষাত নাপালে ইপ্সিত ফল সৰভোগত ছাত্ৰীৰ আত্মহত্যা সৰভোগত এক শোকাবহ ঘটনা সংঘটিত হয় সৰভোগৰ ফুলুকাৰুৱা গাঁৱৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আকাংক্ষিত ফল নোপোৱাত বৰহা ৰাজবংশীয়ে কালি আত্মহত্যা কৰে ফুলুকাৰুৱাৰ দিবাকৰ ৰাজবংশীৰ কন্যা তথা পশ্চিম বৰনগৰ ছোৱালী হাইস্কুলৰ ছাত্ৰী বৰহা ৰাজবংশীয়ে কালি ঘোষণা কৰা মেট্ৰিকৰ ফলাফলত হতাশ হৈ আত্মহত্যা কৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে প্ৰিয় বন্ধুসকল ইয়াৰ পিছৰ খবৰ দিছে মোক গ্ৰেপ্তাৰ কৰিলেও জামিন বিচাৰি নাযাওঁ মুখ্যমন্ত্ৰী চুবুৰীয়া ৰাজ্য মিজোৰামে অসমৰ মাটিত চলোৱা বেদখল আৰু শেহতীয়াকৈ অসম মিজোৰাম সীমান্তৰ অসমৰ ভূখণ্ড লাইলাপুৰত সংঘটিত অসন্ত জৰ্জৰ পৰিস্থিতি সম্পৰ্কত অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব সম্প্ৰতি অধিবক্তাই সেই গোচৰৰ বাবে প্ৰস্তুতি চলাই আছে অহা 10 পৰা 15 দিনৰ ভিতৰত গোচৰ তৰা হ'ব দেওবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই কথা প্ৰকাশ কৰে সেই ঘটনা সম্পৰ্কত অসম চৰকাৰ অথবা মিজোৰাম চৰকাৰে তদন্ত কৰাৰ পৰিৱৰ্তে নিয়া অথবা কেন্দ্ৰীয় চৰকাৰৰ কোনো এজেন্সিৰ জৰিয়তে তদন্ত কৰোৱাৰ পোষকতা কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে প্ৰকৃততে কি হৈছিল আমি জানিব বিচাৰো তাৰ বাবে তৃতীয় পক্ষই অনুসন্ধান কৰাটো নিবিচাৰো আমি সদায় শান্তি বিচাৰো অৱশ্যে অসমৰ বিষয়াক সুৰক্ষা দিবলৈ তেওঁ বদ্ধপৰিপক্ক বুলি উল্লেখ কৰি কৈছে কোনো বিষয়াক তেওঁ গ্ৰেপ্তাৰ কৰিবলৈ নিদিয়ে এই প্ৰসংগতে তেওঁ কৈছে মিজোৰাম আৰক্ষীয়ে তেওঁ কোনো থানাত হাজিৰ হ'বলৈ নিৰ্দেশ দিলে তেওঁ সেই তদন্তত সহযোগিতা আগবঢ়াব শিলচৰৰ পৰা পদব্ৰজে গৈ ফাইৰিংতে থানাত উপস্থিত হ'ব যি থানালৈকে মাতে তালৈকে যাব মিজোৰাম আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিলেও গুৱাহাটী উচ্চ ন্যায়ালয়ত আগতীয়া জামিনৰ বাবে কোনো আবেদন নকৰে প্ৰিয় বন্ধুসকল ইয়াৰ পিছৰ খবৰটি আছে আৰক্ষীৰ অভিযানত ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা কিশোৰ যুৱতী আৰু 2 মহিলা উদ্ধাৰ ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা কিশোৰ যুৱতীসহ 2 মহিলা উদ্ধাৰ ৰঙিয়া ষ্টেচনৰ সমীপৰ গুৰকুচিৰ এটা গৃহত আৰক্ষীৰ অভিযান আৰক্ষী এগৰাকী কিশোৰ এগৰাকী যুৱতীসহ 2 মহিলাক মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰে লগতে 2 সৰবৰাহকাৰী যুৱকক আটক কৰিবলৈ সক্ষম হয় উদ্ধাৰ হোৱা আটাইকেইজনৰ ঘৰ ওদালগুৰি জিলাৰ টংলাত লগতে বৰপেটা জিলাৰ দীপদাস আৰু ৰঙিয়াৰ উদিয়ানাৰ মতিন আলীক মানৱ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত আটক কৰে সৰবৰাহকাৰীয়ে আটাইকেইজনক চেন্নাইৰ কোম্পানী এটাত কাম দিয়াৰ প্ৰলোভনেৰে নিবলৈ ওলোৱা মুহূৰ্তত আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰিয় বন্ধুসকল ইয়াৰ পিছৰ খবৰটি হৈছে বজাৰত উপলব্ধ বগা ৰঙৰ আটাৰ নামত আপুনি খাইছে নেকি বৰ বিষ চাওক আটাৰ মাজত কেনেদৰে ওলাইছে ৰবৰ আৰু প্লাষ্টিকৰ দৰে দ্ৰব্য যি টানিলে দীঘল হয় ধুবুৰীৰ তামাৰহাটত ভেজাল আটাৰ ৰমৰমীয়া বেহা বজাৰৰ পৰা আটা ক্ৰয় কৰি আটাৰ মাজত প্লাষ্টিক সদৃশ দ্ৰব্যৰ সংমিশ্ৰণ দেখা পাই গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ শনিবাৰে তামাৰহাট থানাৰ অন্তৰ্গত উজান পেটলা 1 নং খণ্ড গাঁৱৰ চাহানুৰ মণ্ডলে তামাৰহাটৰ বজাৰৰ পৰা 2 কেজি আটা ক্ৰয় কৰি ঘৰলৈ আনে দেওবাৰে পুৱা সেই আটাখিনি ৰুটি বনাওঁতে অইন আটাৰ দৰে আটাখিনি নোহোৱা দেখি ঘৰৰ সকলোৱে আচৰিত হৈ পৰে পিছত আটাখিনি পানীত মিহলাই চেকি পেলাত অৱশিষ্ট ডাঠ প্লাষ্টিক জাতীয় বস্তু দেখা পাই শংকিত হৈ পৰে চাহানুৰৰ পৰিয়াল তথা গাঁওবাসী টানিলে ৰবৰৰ দৰে দীঘল হয় অৱশিষ্ট বস্তুখিনি প্ৰিয় বন্ধুসকল শেষৰ খবৰ দিছে এখন গাঁৱত বিষ খুৱাই হত্যা কৰা হৈছে 300 কুকুৰ ঘটনাত সৰব প্ৰাণী অধিকাৰ কৰ্মীয়ে তলিৰে গোচৰ বিষ খুৱাই 300টা কুকুৰ হত্যা কৰাৰ এক অভিযোগৰ ঘটনাই চকু কপালত তুলিছে পশুপ্ৰেমীৰ অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাবৰী জিলাৰ এখন গাঁৱত সংঘটিত হৈছে এই ঘটনা এই ঘটনাৰ পাছতে এগৰাকী প্ৰাণী অধিকাৰ কৰ্মী সৰব হৈ পৰে আৰু আৰক্ষীৰ কাষ চপাৰ পাছতে ঘটনাটো পোহৰলৈ আহে তেওঁ আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে বাতৰি অনুসৰি ৰাজ্যখনৰ গোদাবৰী জিলাৰ লিংগাপেমা গাঁৱত 300টাকৈ গৰাকীবিহীন কুকুৰক বিষ খুৱাই হত্যা কৰাৰ ঘটনাই ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি কৰিছে প্ৰিয় বন্ধুসকল ভিডিঅ'টি যদি ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ বাতৰিসমূহ পাই থাকিবলৈ আমাৰ এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব থেংক ইউ